প্ৰথমতে মই গেছটো জ্বলাই গেছটো লো ফ্লেমত লৈ দিলোঁ। তাৰপাছত আজি মই বনাবলৈ লৈছোঁ তিলৰ মিল্ক কেক। নতুন এটা ৰেচিপি, আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ। এয়া মই বনাবলৈ লৈছোঁ। এতিয়া মই লো ফ্লেমতে ভাজিম অলপ সময়। তিলটো খুব বেছি ব্ৰাউন হৈ যাব নালাগে, অলপ হেলকা টাইপতে ভাজিব লাগিব। বেছি ভাজিলে অকণমান তিতিকি নিচিনা লাগিব পাৰে। মই অকণমান ৰং উঠাৰ লগে লগে তিলটো মই নমাই দিম। তিলখিনি মই ভাজি আছোঁ। আশা কৰোঁ আপোনালোকে যাতে ৰেচিপিটো চাই ভাল পায়। এয়া মোৰ তিল ভাজা হৈছেহে। মই 5 মিনিটমান তিলটো ভাজিলোঁ। এতিয়া মোৰ এই তিল ভজা হৈ গ'ল, নমাবৰ হৈছে। অকণমান মই তিলটোৱে নমাই দিলোঁ। অকণমান ঠাণ্ডা হোৱাৰ পাছত মিক্সিত আমি অকণমান হেলকাকৈ গুড়া কৰি ল'ব লাগিব। বেছি গুড়া হ'ব নালাগে। মাজে মাজে অকণমান এবাৰ দি পেলাই ৰখি ৰখি চাব যাতে বেছি গুড়া হৈ নাযায়। এয়া মই অকণমান ঠাণ্ডা কৰি লৈছোঁ। তিলখিনি মই ভাজি পেলাই গুড়া কৰি ল'লোঁ। এইটো জোখতেই কৰিব লাগিব, খুব গুড়া হ'বলৈ দিব নালাগে, এনেকুৱা হ'ব লাগিব। মই এতিয়া আকৌ গেছটো জ্বলাই লৈ লো ফ্লেমতে ল'লোঁ। পেনখনত মই 2 চামুচ ঘিউ দিলোঁ। খুব বেছিও দিব নালাগে। এনেকৈ মই আকৌ ভাজি পেলাই গুড়া কৰি লোৱা তিলখিনি মই আকৌ ইয়াত ঘিউত ভাজিম। এনেকৈ মই এয়া তিলখিনি ভাজি আছোঁ। অকণমান তিলটো ঠিকে ফুলি ফুলি যোৱা নিচিনা হোৱালৈকে, তেনেকুৱালৈকে অকণ ভাজিব। মই এতিয়া নাৰিকলৰ পাউডাৰ 3 চামুচ দিলোঁ। দিবও পাৰে নিদিবও পাৰে, 3-4 চামুচ দিব পাৰে। দি পেলাই মোৰ এই নাৰিকলৰ গুড়াখিনি মিক্স কৰা হৈ গ'ল। এতিয়া মই পাউডাৰ ঘি অকণ দিছোঁ 1 কাপ। এইটো কাপৰ জোখাৰে, চামুচৰ জোখাৰে হ'লে 6-7 চামুচ দিলেও হ'ব। যদি এনেকুৱা জোখৰ কাপ নাথাকে, দি পেলাই অলপ সময় ভাজিব লাগিব। দি মই অলপ ইলাচি পাউডাৰ দিলোঁ। এয়া মোৰ নাৰিকলৰ গুড়া, পাউডাৰ গাখীৰ, ইলাচি গুড়া দিয়া হৈ গ'ল। মই এতিয়া অলপ সময় ভাজিম। অকণমান এয়া মোৰ আৰু অকণমান সময় 2-1 মিনিটৰ পাছতে হ'বই ভাজি। আপুনি চাব বস্তুটো যাতে এনেকুৱা অলপ ফুলি ফুলি উঠা নিচিনা হয়, তেতিয়া জানিব তাৰ নমোৱা জোখ হৈ গৈছে। মোৰ এতিয়া এয়া ভাজা হৈ গ'ল, মই নমাই দিলোঁ। আকৌ ইমান জোখৰ পানী, সেই কাপটো জোখাৰে আকৌ আপুনি পানীও দিব।
চেনি পানীখিনি লৰাই আছোঁ। 5 মিনিটমানৰ পাছতে যেতিয়া হাতত তাৰ নিচিনা বা ফুটাৰ ফুট বৈ নাযায় তেতিয়ালৈকে আপুনি চেনি পানীখিনি লৰাই থাকিব। চেনি পানীখিনি উতলি আছে, চাব লাগিব যাতে ইয়াত যদি ফুট ফুট তাৰ নিচিনা ফুট আহে তেতিয়া জানিব জোখটো হৈছে। এতিয়া হোৱা নাই, আমি অলপ সময় আকৌ এনেকৈ ভাজি থাকিব লাগিব। এখন কাঁহীত অকণমান ঘিউ লৈ মই কাঁহীখনত ঘিউকণ সানি দিলোঁ। এনেকৈ ধুনীয়াকৈ সানি ল'ব। এতিয়া আমি চাম চেনি পানীখিনি হৈছেনে নাই। এয়া চেনি পানীখিনি হৈছেহি আৰু ফুটটো খুব বেছিও হ'ব নালাগে, খুব কমো হ'ব নালাগে। এয়া মই চাওঁ, অকণমান হাতত এনেকৈ লৈ পেলাই চাব যাতে এনেকৈ তাৰ নিচিনা যদি অকণ আপুনি দেখিছে এনেকৈ ফুট হৈ গৈছে তেতিয়া হৈছে চেনি পানীটো আমাৰ হৈ গৈছে। এতিয়া মই গেছ অফ কৰি দিলোঁ। ভাজি থোৱা তিলৰ গুড়াখিনি এইখিনি আকৌ গেছত উঠাই দিলোঁ। উঠাই দি পেলাই চেনি পানীখিনি যিটো বনালোঁ যে সেই চিৰাপটো ইয়াত মই অলপকৈ মই আকৌ অলপ দিলোঁ। মই এবাৰ চেনি পানীখিনি ঢালি দিলোঁ। মই আধা ঘণ্টা ৰুম টেম্পাৰেচাৰতে ৰাখিলোঁ। ৰখাৰ পাছতে মই কাটিলোঁ। তিলৰ মিল্ক কেক ৰেডি। এয়া মই কাটি আছোঁ। আপোনালোকে সজাবৰ কাৰণে পিষ্টা বা যিকোনো বস্তু দিব পাৰে, কাজু পিষ্টা। 250 গ্ৰাম তিলত মিল্ক কেক তিলৰ মিল্ক কেকটো বনাবলৈ হ'লে চেনি 2 কাপ, পানীও 2 কাপ ল'ব।